হয় নমস্কাৰ, মই জয়ন্ত দাস বিহালী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জয়ন্ত দাস বিহালীলৈ। আৰু আজি আমাৰ ইয়াতে এটা দুৰ্গা হৰি মন্দিৰ আছে। দুৰ্গা হৰি মন্দিৰ দেৱালয় বনোৱা হৈ আছে। সেইখন দেৱালয় বনাইছে। ইয়াত এজন আমাৰ অসমীয়া শিল্পীয়ে ইয়াত দেৱালয়খন নিৰ্মাণ কৰি আছে। বৰ সুন্দৰকৈ নিৰ্মাণ কৰিছে। যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক ভালদৰে দেখাম। এতিয়া নেদেখাওঁ, কিয়নো এতিয়ালৈকে দেৱালখন মুকলি কৰা হোৱা নাই। এনেই আপোনালোকক আঁতৰৰ পৰা দেখাইছোঁ। এইটো আমাৰ পথাৰলৈ যোৱা ৰাস্তা। আমি গৈ আছোঁ বলক। কপাহী কোমলীয়া আজি যেন উৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা মুঠৰে পৰশ কন্দুমাৰ চুই চাই ল'বলে চুমা 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 দিয়া না চুমা 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 দিয়া না ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। পথাৰত ৰোৱনী আছে, হালোৱা আছে, আৰু লাহে লাহে আমাৰ যি অতীজৰ গৰুহাল নোহোৱা হৈ এতিয়া ট্ৰেক্টৰ হ'ল, আধুনিক পদ্ধতিৰ ট্ৰেক্টৰ। কিন্তু অতীতৰ হালোৱাই এতিয়াও সেই গৰুহালক পাহৰিব পৰা নাই। তথাপিও এতিয়া সময় ব্যস্ততাৰ লগে লগে মানুহে বৈজ্ঞানিক পদ্ধতিত খেতি কৰিবলৈ লৈছে। সেইটো আমিও মানি লৈছোঁ। কিন্তু গৰুহালে যি খেতি কৰা হৈছিলে সেই খেতি আজিৰ দিনত নাই। চাওক, ভিউ চাওক, পৰিৱেশ। এয়া বাগান হয়। মই আপোনালোকক পথাৰলৈ লৈ যাম। আৰু এতিয়া পথাৰত ঘাঁহ নোহোৱাৰ কাৰণে মানুহে গৰুবোৰ ৰাস্তাতে এৰাল দিব লগা হৈছে। এইযোৰ বগৰী গছ আৰু এইফালে বাগান। ইয়াত কিছু ল'ৰা ছোৱালী আছে যি পথাৰ দেখি পোৱা নাই। এতিয়া পথাৰ দেখি আনন্দময় হৈছে। দেখিছে, কপাহী কোমলীয়া আজি যেন উৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা মুঠৰে পৰশ কন্দুমাৰ চাহ কৰি থৈছে ট্ৰেক্টৰে, আৰু এইফালে ৰুই থৈছে। আৰু এই বাগান আৰু বিহালীখন বিশেষকৈ আগতে ধান খেতিৰ ওপৰত, কুঁহিয়াৰ খেতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এতিয়া
ক্ৰমান্বয়ে চাহ খেতিৰ ওপৰত বেছিকৈ নিৰ্ভৰযোগ্য হৈছে আৰু লাহে লাহে এই মাটিবোৰ নোহোৱা হৈ যাব আৰু ক্ৰমান্বয়ে চাহ খেতি বৃদ্ধি পাই আহিব আৰু তাৰ ফলত মানুহে গৰু ম'হ পুহিবলৈ নোহোৱা হ'ব কিয়নো খেতি চপোৱাৰ পাছত তাৰ পৰা ওলোৱা ধান ভঁৰালত ৰাখে তাৰপিছত আপোনাৰ যিটো খেৰ হয় সেইটো গৰুৰ কাৰণে হয় আৰু এতিয়া গৰু মুক্ত মনে পথাৰত বিচৰণ কৰে এখন আমাৰ পথাৰ দলনি পথাৰ আৰু কেইজনমান মানুহ ইয়াত ভাত খাবলৈ লৈছে এইকেইজন বলক তেখেতসকলৰ ওচৰলৈ যাওঁ দেখিছে এতিয়াও 3 ভাগৰ আধা অংশহে ৰোৱা হৈছে বাকী অংশ এতিয়াও ৰোৱা নাই সেইটো হয় কঠীয়াটো ডাঙৰ হ'ব লাগিব ন ওলাব এতিয়া নতুন খেতিয়ক নামিছে বৰষুণৰ কোনো সময়সীমা নাই যেতিয়াই বৰষুণ ঢালিছে তেতিয়াই আৰু উৎপাল বোকা দিব বিচাৰিছে ক'ত তেনেকৈ হ'ব হাতত টকা আছে ট্ৰেক্টৰ আছে কিন্তু এজন খেতিয়কৰ পৰা গম পালোঁ যে এতিয়ালৈকে কঠীয়াবোৰ মজবুত হোৱা নাই কাৰণ কঠীয়া এটা দিন আছে কিমান দিনত দীঘল হ'ব লাগিব 40 বা 45 দিনৰ ভিতৰত কঠীয়া আপোনাৰ ডাঙৰ হয় আৰু কঠীয়া 40 বা 45 দিনত ডাঙৰ হয় এটা বৰষুণৰ কোনো সময়সীমা নাই যেতিয়া বৰষুণ আহি যায় তেতিয়া বৰষুণৰ কথাটো গম পাইছে মইতো ক'বই নালাগে আৰু যেতিয়া বৰষুণ আহি যায় আৰু যিসকল নতুনকৈ খেতিয়ক কৰিছে খেতি কৰিবলৈ আৰম্ভ কৰিছে তেখেতসকলে খেতিৰ আচল হেৰিটো বুজি পোৱা নাই কেনেকৈ খেতিটো কৰিব লাগে আৰু এইটো নহয় যাতে বৰষুণ আহিলে খেতিটো চাহ কৰি লগে লগে ট্ৰেক্টৰ দি চাহ কৰি কঠীয়া আছে সৰু ডাঙৰ চাই খেতিটো কৰি দিব লাগে সেইটো নহয় সেইটো কিছুমান বৈজ্ঞানিক নিয়ম আছে সেই নিয়ম কৰিলেহে আপুনি তাৰ উচিত ফল পাব এনেকুৱা কৃষক আছে যে ধৈৰ্য ধৰে যিকোনো কামৰ এটা নিৰ্দিষ্ট সময় আছে সময় ধৰিব লাগিব আৰু ময়ো যে ভিডিঅ'টো বনাই আছোঁ এটা নিৰ্দিষ্ট মোৰ ধৈৰ্য আছে মই এদিন সফল হ'ম সেই ধৈৰ্যটো ধৰিহে মই ভিডিঅ'টো বনাই আছোঁ যদি মই ভিডিঅ'টো কণ্টিনিউ নকৰোঁ তো আপোনালোকেও ভাবিব ল'ৰাজনে ইউটিউব এৰি দিলে তো ই ছাকচেছ হ'ব নোৱাৰিব কিন্তু এইটো নহয় মই ভিডিঅ' কণ্টিনিউ কৰি যাম সপ্তাহত 2টা বা 3টা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে কিবা এটা শিক্ষা পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো নতুনকৈ অহা সকলো লোকে কৈছোঁ ছাবস্ক্ৰাইব ক্ষমা কৰিব নাই অহা মুখত ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যেতিয়া মোৰ ভিডিঅ'সমূহ মই আপলোড দিম তেতিয়া আপোনালোকে প্ৰথমে চাব পাৰিব আৰু ৰ'দো বহুত অলপ জিৰাই লওঁ ঠাণ্ডাত মই দুটামান কথা ক'ম এটা যে আপোনাৰ
পাঠ আছিলে, কোনটো শ্ৰেণীত আছিলে মই পাহৰি গ'লোঁ। গাত ৰ'দ নপৰা আৰু বৰষুণ নপৰা মানুহ বিচাৰি যে এজন মানুহ ওলাই গৈছিলে, কোনোবা এজন ওলাই গৈছিলে, মই পাহৰিছোঁ। সেইজন এজনেই হয়, সেইজন হ'ল খেতিয়ক। খেতিয়কৰ গাত ৰ'দো নপৰে, বৰষুণ নপৰে, আৰু একমাত্ৰ নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে তেওঁ গাত ৰ'দ বৰষুণৰ কথা একো চিন্তা নকৰে আৰু সেইমতে তেওঁ কাৰ্য কৰি গৈ থাকে। আৰু ইমানেই কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। জয় আই অসম, জয়ন্ত দাস বিহালী। থেংক ইউ।